আমি গৈছো পিকনিক খাবলৈ আৰু পিকনিক খাবলৈ আমাৰ গোটৰ মানুহখিনি ওলাইছে এয়া বৌহেঁতি উঠিছে এয়া বাইদেউ এয়া বৌ আমি চবে পিকনিক খাব যাওঁ এইফালে আগফালেও বৌ বহি আছে পিছফালে এনেকৈ পিছফালে অটত আহিছে অটত ছোৱালীখিনি আহিছে বহুত হুলস্থুল হৈছে আৰু পিকনিক খাবলৈ যাম বুলি তো ফূৰ্তি লাগিছে চবকে চ' আপোনালোকে আমাৰ লগত এনেকৈয়ে থাকিব আৰু পিকনিকত আমি কিমান ফূৰ্তি কৰিম কি কৰিম সকলোবোৰ আপোনালোকক দেখাম ফ্ৰেণ্ডছ আমি এতিয়া জাগুন পালোহি আৰু অলপ দূৰ আছে এফালে বৌ আহিছে এফালে বাইদেউ পিছত উঠিলে চ' আপোনালোকে আমাৰ লগত থাকক আমি বহুত ফূৰ্তি কৰিম জাগুন ঘাট গৈ আছোঁ আমি পিকনিক খাবলৈ জাগুনৰ পৰা অলপ সোমাব লাগে বেছি সোমাব নালাগে অলপ দূৰ সোমালেই জাগুন ঘাট পায় এতিয়া আমি গৈ আছোঁ অটতে গৈছোঁ আৰু এয়া জাগুন ঘাট পালোহি ফ্ৰেণ্ডছ আমি এতিয়া জাগুন ঘাট পালোহি এইফালে বস্তু নমাই আছে আমি অটতে আহিছিলোঁ এয়া হৈছে জাগুন ঘাট এইবাৰ মই ফাৰ্ষ্ট টাইমে আহিছোঁ আগতে অহা নাই ৰ'দো দিছে এইফালে আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ আছে বাইদেউ আৰু সৰু বাইদেৱে কণী গুচাই আছে এইফালে জুই ধৰিছে ইয়াতে কচু শাক পালে এতিয়া এয়া কচু শাকো বনিব আজি এয়া এয়া বাইদেউ পুৰা কামিয়াল বাইদেউ এজনী এই বাইদেউতো আৰু কামিয়াল এয়া মাকনীয়ে জুই ধৰিছে মই ভিডিঅ' কৰিম দেই আজি তোমালোককো ইউটিউবত উঠাম এয়া পূজা অঁ এয়া জুনুব পানী আনিব গৈছে এইফালে ছোৱালীখিনিও বহি আছে চিপছ খাইছে এইফালে আমাৰ বাইদেউকেইজনীয়ে পানী তুলিব আহিছে পানী জয়াব এতিয়া কেক কাটিছে হেপী বাৰ্থডে টু পিকনিক এয়া মাকনী আৰু পূজাই চাহ বাকী আছে এইফালে এই বৌয়ে ফল মূল ৰেডি কৰি আছে বগৰী আপেল আঙুৰ এফালে আছে ডিম আৰু এফালে আছে কেক আমি এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ আমি গোটেইখিনিয়ে মিলি লৈ চব্জি কাটিলোঁ মটৰ গুচালোঁ বিলাহী কাটিলোঁ সকলোখিনি কটা কাম কৰি ল'লোঁ গোটেইখিনিয়ে মিলি কৰিলে কামখিনি জল্দি হৈ যায় আৰু কৰিও ভাল লাগে মাছ 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 ঋষিৰ কাৰণে পিচ ভাল মাছ মই থৈছোঁ ঋষিয়ে খাব মই পিয়াজ কাটিছোঁ আমি মটৰ গুচাইছোঁ কাম কৰিছে পূজা ক'ত গ'ল তাই শুই আছে দেখালো এয়া চোৱাচোন পৰিৱেশটো ইমান শান্ত আৰু দেখি ইমান ভাল লাগিছে নদীত আমিও নামিলোঁ পানীখিনি কিন্তু বহুত চাফা এইফালে পিকনিকৰ যা যোগাৰ চলি আছে আমি অকণমান নাচি আছোঁ আৰু আনফালে এইফালে মাংস বনি আছে আৰু ভাতো বনি আছে
ইয়াত আৰু কোনো কম্পিটিশ্যন নাই ন লৈ যাওক পূজাক লৈ যাওক ভাত হৈ গ'ল প্ৰথমে ল'ৰা ছোৱালীখিনিক খুৱাই লৈছোঁ তাৰপিছত আমি খাম তাৰে ওচৰৰে ল'ৰা ছোৱালী কেইটামান আছিলে সিহঁতকো আমি খাবলৈ দিলোঁ ল'ৰা ছোৱালীবিলাকৰ খোৱা হ'ল এতিয়া আমি খাইছোঁ খানা বহুত টেষ্টি হৈছে আৰু খানাত আছে মাছ মাংস কণী চালাড চাটনি বেঙেনা আৰু মাছৰ তিতা তাৰপিছত চালাড এইবিলাকে আছিলে পাপৰ আৰু খাই বহুত ভাল লাগিছে খাই লৈ আমি গোটেইখিনি মিলি অটো অহালৈ আৰু অলপ ফূৰ্তি কৰিলোঁ আৰু এনেকৈনো আকৌ ক'তনো পাম আজিয়ে ফূৰ্তি কৰি লৈছোঁ আকৌ এবছৰৰ পিছতে এনেকৈ পিকনিক খোৱা হ'ব আমি ফ্ৰেণ্ড এতিয়া পিকনিক খাই ঘৰত সোমাইছোঁ বহুত ভাল লাগিলে বহুত ফূৰ্তি কৰিলোঁ আমাৰ গোটৰ গোটেইখিনি মহিলা গৈছিলে আমি 10 গৰাকী আছিলোঁ আৰু এগৰাকী নাছিলে যেনিবা 9 গৰাকী গৈছিলে আৰু ল'ৰা ছোৱালীবিলাকো গৈছিলে বহুত ফূৰ্তি লাগিলে এবাৰ ফাৰ্ষ্ট টাইম খালোঁ আমাৰ এতিয়া পিকনিক খাই ইমানেই ভাল লাগিলে আমি সকলোৱে পাতিছোঁ যে এনেকৈ প্ৰতি বছৰে পিকনিক খাবলৈ যাম এতিয়া অলপ দেৰি হ'ল যোৱাটো চবৰে অকণমান যাওঁ নেযাওঁ কৰি আছিলে ফাইনেলি আমাৰ পিকনিক যোৱা হ'ল মোৰ এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় এনেকৈ গোটৰ ফালৰ পৰা এনেকৈতো আমি পিকনিক খাবলৈ গৈয়ে থাকোঁ ফ্ৰেণ্ডছ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক আৰু কমেণ্ট কৰি দিব আৰু যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' ফ্ৰেণ্ডছ আজিলৈ ইমানেই আকৌ অন্য এটা ভিডিঅ' লগ পাম তেতিয়ালৈ বাই